দুখাৰ কথা মাজতে মই এষাৰি কম। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে আৰু ঘৰতে আছে। কওঁ যে আপোনালোকে মোৰ চেনেলটো বহুতে চায়, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব নকৰাকৈ আপোনালোকে ভিডিঅ'বোৰ চাই থাকে। বন্ধুসকল, ভিডিঅ'বোৰত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইবৰ কাষত থকা যে ঘণ্টাটো দেখিছে, এই ঘণ্টাটো দবাই দিব। তেতিয়াহে আপোনালোকে মোৰ আগন্তুক যিবোৰ ভিডিঅ' মই বনাম সেইবোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আচলতে কিহৰ বিষয়ে কথা পাতিম হয়তো আপোনালোকে থাম্বনেইল দেখি গম পাইছে। হয় বন্ধুসকল, আমি অংক ছাৰৰ বিষয়ে বহুত কথা পাতিলোঁ। এই অংক ছাৰে ঘণ্টা ঘণ্টা জুৰি অংক শিকোৱা এগৰাকী যুৱতী, যিগৰাকী যুৱতী বৰ্তমান সময়ত সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিছিল। আৰু সেই যুৱতীগৰাকী আচলতে কোন, অংক ছাৰৰ লগত অংক শিকা সেই যুৱতীগৰাকী কোন, আজি আপোনালোকক মই ভালদৰে বুজাই ক'ম। হয়তো বন্ধুসকল, পোনপ্ৰথমে বহুতে কৈছিল যে এগৰাকী ছাত্ৰী হয়, কিন্তু কোনখন কলেজৰ ছাত্ৰী কোনেও কোৱা নাছিল বা পোৱা নাছিলোঁ। ময়ো আগৰ ভিডিঅ'কেইটাত বন্ধুসকল ছাত্ৰী বুলি কৈছিলোঁ, কিন্তু কোনোবা এখন কলেজৰ নাম কৈ পেলাই এইখন কলেজৰ ছাত্ৰী বুলি কোৱা নাছিলোঁ। তাতে বহুতে কমেণ্ট কৰিছে মোৰ ভিডিঅ'টোৰ তলত যে তাই ছাত্ৰী নহয়, ছাত্ৰী নহয়। হয় বন্ধুসকল, তাই আচলতে এগৰাকী ছাত্ৰী নহয়। সেই সময়ত ছাত্ৰী বুলি বহুত নিউজ চেনেলৰ লগতে বহুত ইউটিউব চেনেলত মই কোৱা শুনিছিলোঁ যে এগৰাকী ছাত্ৰী, সেইবাবে মোৰ ভিডিঅ'টো ছাত্ৰী বুলি কৈছিলোঁ, কিন্তু কোনো এখন কলেজৰ নাম লোৱা নাছিলোঁ মই। বন্ধুসকল, আজি কৈছোঁ সেই যুৱতীগৰাকী কোন, আচলতে কোনো ছাত্ৰী নহয় বন্ধুসকল। সেই যুৱতীগৰাকীও হৈছে এগৰাকী অধ্যাপিকা। তো বন্ধুসকল, এইগৰাকী হৈছে দিছপুৰ এখন কলেজৰ ঠিকাভিত্তিক এগৰাকী প্ৰবক্তা। আৰু বৰ্তমান সময়ত বন্ধুসকল, এই যুৱতীগৰাকী যিগৰাকী দিছপুৰ এখন কলেজৰ অধ্যাপিকা, তাই নিজেই কলেজখনে নিলম্বন কৰাৰ আগতে তাই নিজেই চাকৰিৰ পৰা ওলাই দিছে। আৰু বৰ্তমান সময়ত বন্ধুসকল, অংক ছাৰে যিদৰে এখন আগশাৰী শিক্ষানুষ্ঠানৰ বদনাম কৰি থৈ গৈছে, সেইদৰে এই প্ৰবক্তাগৰাকীয়েও এখন কলেজৰ বদনাম কৰি থৈ গৈছে। আৰু বন্ধুসকল, মোৰ আচলতে আগৰ যিকেইটা ভিডিঅ' সেই ভিডিঅ'কেইটাত বহুতে কমেণ্ট কৰিছে ছাৰৰ এঘণ্টা জোৰা অংক শিকোৱা সেই ভিডিঅ'টোৰ লিংক। আচলতে নাজানো কিয় সকলোৰে ইমান অংক শিকিবৰ মন গৈ আছে। বন্ধুসকল, এই টপিকটোৰ ওপৰত মোৰ আজিৰ ভিডিঅ' বনোৱা একেবাৰে ইচ্ছা নাছিল। অনিচ্ছা সত্ত্বেও আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়োৱা একমাত্ৰ কাৰণ হৈছে আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাত বহুতে কমেণ্ট কৰিছে যুৱতীগৰাকী কোন হয়, ক'ৰ ছাত্ৰী হয়। তো বন্ধুসকল, এই কথাষাৰ জনাবৰ বাবে আজি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ যে তাই কোনো ছাত্ৰী নহয়, তাই দিছপুৰ এখন কলেজৰ ঠিকাভিত্তিক এগৰাকী অধ্যাপিকা। তো বন্ধুসকল, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকক এটা কথা কওঁ যে আপোনালোকে মোৰ চেনেলটো বহুতে চায়, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব নকৰাকৈ আপোনালোকে ভিডিঅ'বোৰ চাই থাকে। বন্ধুসকল, ভিডিঅ'বোৰত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ছাবস্ক্ৰাইবৰ কাষত থকা যে ঘণ্টাটো দেখিছে, এই ঘণ্টাটো দবাই দিব। তেতিয়াহে আপোনালোকে মোৰ আগন্তুক যিবোৰ ভিডিঅ' মই বনাম সেইবোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব।